ইনফোইটৰসমূহ দৰ্শকক পোনপটীয়াভাৱে দেখুৱাইছোঁ। ডিএম এক্সপ্ৰেছে আগুৱাই আছে 2 নম্বৰ ৰাউণ্ডৰ 3 নম্বৰ প্ৰতিযোগিতাত ডিএম এক্সপ্ৰেছ আগুৱাই আছে আৰু মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত আচলতে অনুষ্ঠিত হ'ব এই বৃহত্তম নাও খেলটো। আৰু এই নাও খেলটো যাতে কোনো ধৰণৰ অসুবিধা বা ব্যাঘাত নজন্মে তাৰ কাৰণে ইতিমধ্যে SDRF বাহিনী আৰু অসম আৰক্ষীৰ জৰিয়তে বাহিৰা যিসকল নাও আছে সেই নাওসমূহ আঁতৰ কৰি দিয়া হৈছে আৰু সম্পূৰ্ণ নিৰাপত্তা আৰু এক সুন্দৰ পৰিৱেশ আৰু এটা কঠোৰ বেষ্টনীৰ মাজত এই নাও খেল অনুষ্ঠিত কৰা হৈছে। হেজাৰ হেজাৰ দৰ্শক ইতিমধ্যে আহি ব্ৰহ্মপুত্ৰৰ বুকুত আৰু ব্ৰহ্মপুত্ৰৰ দক্ষিণ প্ৰান্ত লোকে লোকাৰণ্য হৈ পৰিছে দক্ষিণ কামৰূপৰ বক সমষ্টিৰ মচিৰা গান্ধী সন্তলী আঞ্চলিক নাও খেল ক্ষেত্ৰ। আৰু ইয়াতে হাজাৰ হাজাৰ দৰ্শক ইতিমধ্যে আকৰ্ষণীয় নাও খেল প্ৰতিযোগিতা উপভোগ কৰিবলৈ লোকে লোকাৰণ্য হৈ পৰিছে ব্ৰহ্মপুত্ৰৰ দক্ষিণ প্ৰান্তত। আমি পোনপটীয়া সম্প্ৰচাৰৰ জৰিয়তে ইনফোইটৰসমূহৰ দৰ্শকৰ এই আকৰ্ষণীয় নাও খেলৰ যি দৃশ্য সেই দৃশ্য আমি পোনপটীয়াভাৱে দেখুৱাবলৈ চেষ্টা কৰিম আৰু আমাৰ কেমেৰা পাৰ্চন ৰিপ চৌধুৰীয়ে সমগ্ৰ দৃশ্য ইতিমধ্যে কেমেৰাত বন্দী কৰিব। আৰু এই ক্ষেত্ৰত মই কেমেৰা পাৰ্চনক ব্ৰহ্মপুত্ৰত আচলতে কিদৰে ব্ৰহ্মপুত্ৰৰ দক্ষিণ প্ৰান্তত আচলতে কিদৰে নাও ভিৰ হৈছে আৰু নৌকা যাত্ৰাৰ কাৰণে তেওঁলোকে আচলতে কি ধৰণে পৰিৱেশিত হৈছে সেই সমগ্ৰ কাহিনীটো আজিলৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। ইনফোইটৰসমূহৰ দৰ্শকৰ ক্ষেত্ৰত আমি এই অভূতপূৰ্ব আৰু আটাইতকৈ বৃহত্তম নাও খেল প্ৰতিযোগিতা আমি দেখুৱাবলৈ চেষ্টা কৰিম পোনপটীয়াভাৱে। ইতিমধ্যেই SDRF বাহিনী আৰু NDRF বাহিনীৰ 6ম বেষ্টনীৰ মাজত আচলতে এই নাও খেল প্ৰতিযোগিতাটো অনুষ্ঠিত হ'ব আৰু এয়াই বৰপেটা আৰু কামৰূপ জিলা সংলগ্ন 4টাকৈ সমষ্টি বাগবৰ, চেঙা, বক আৰু ছয়গাঁও এই 4টাকৈ সমষ্টিৰ হাজাৰ হাজাৰ জনতা আচলতে ইয়াতে সমবেত হৈছে কেৱল এই নাও খেল আকৰ্ষণীয় নাও খেল উপভোগ কৰাৰ কাৰণে। আমাৰ কেমেৰা পাৰ্চনে বাকী সমগ্ৰ দৃশ্য দেখুৱাব। বৈঠা মাৰো চাৰিয়া বৈঠা মাৰিয়া যায়ৰে এই উল্লাস আৰু এই ধ্বনিৰে 2 নম্বৰ ৰাউণ্ডৰ 3 নম্বৰ প্ৰতিযোগিতা অনুষ্ঠিত হৈ আছে আৰু আমি কেমেৰাৰ জৰিয়তে ইনফোইটৰসমূহ দৰ্শকক পোনপটীয়াভাৱে দেখুৱাইছোঁ। ডিএম এক্সপ্ৰেছে আগুৱাই আছে 2 নম্বৰ ৰাউণ্ডৰ 3 নম্বৰ প্ৰতিযোগিতাত ডিএম এক্সপ্ৰেছ আগুৱাই আছে আৰু এই মুহূৰ্তত ডিএম এক্সপ্ৰেছৰ যিসকল দৰ্শক যিসকল শুভাকাংক্ষী তেওঁলোকে আনন্দত আত্মহাৰা হৈ পৰিছে আচলতে এই নাও খেল ক্ষেত্ৰখনত। আৰু আমি পোনপটীয়াকৈ 3 নম্বৰ ৰাউণ্ড খন্তেক পিছতে দেখুৱাম। আপোনালোকে আমাৰ সৈতে সংযুক্ত হৈ থাকক। আমি পোনপটীয়াকৈ দেখুৱাইছোঁ 3 নম্বৰ ৰাউণ্ডৰ প্ৰথমটো খেল ৰাইজৰ বুলবুল আগুৱাই আছে।